হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিভিন্ন আমাৰ অন্য আমাৰ জাতীয় সংগঠন আছে, তেওঁলোকৰ লগত আমি একেলগে বিভিন্ন সময়তে আমি বিশেষকৈ যিহেতু অসমৰ ৰাজহাড় হিচাপে চাহ বাগিচা আছে আৰু এই চাহ বাগিচাত পোৱা যায় 10 লাখতকৈ অধিক চাহ শ্ৰমিকসকলে ইয়াত কাম কৰি আছে, পাৰ্মানেণ্ট হিচাপে কাম কৰি আছে। আজি কিন্তু আমি দেখা পাইছোঁ যে আমি বিভিন্ন সময়ত আমি দাবী জনাই আহি আছোঁ চৰকাৰক যে এই যি অসমৰ যি ৰাজহাড় আছে, এই চাহ বাগিচা, ইয়াৰ যিসকলে শ্ৰমিক, এই শ্ৰমিকসকলে যাতে তেওঁলোকৰ যি বেতন আছে, তেওঁলোকৰ যি মজুৰি আছে, এই মজুৰিখিনি আজিলৈকে চৰকাৰে মিনিমাম ৱেজ যিখিনি দিব লাগে এইটো নিৰ্ধাৰিত কৰা নাই। আৰু ইয়াৰ কাৰণে আইনে যিখিনি কয়, মিনিমাম ৱেজ এক্ট যিখিনি আছে, মিনিমাম ৱেজ এক্টৰ আণ্ডাৰত কিন্তু চৰকাৰে আমাৰ শ্ৰমিকসকলৰ, আদিবাসী চাহ শ্ৰমিকসকলৰ যি ন্যূনতম মজুৰিটো নিৰ্ধাৰিত কৰিব লাগে। কিন্তু তেওঁলোকে প্ৰত্যেকবাৰে 3 বছৰৰ মূৰে তেওঁলোকে কি কৰে, 10 টকা, 20 টকা, 15 টকা এনেকুৱা ধৰণৰ বঢ়াই পেলাই তেওঁলোকে ৰাখে। কিন্তু যিখিনি এটা ৱেজ, যিখিনি মিনিমাম ৱেজ আছে তাক নিৰ্ধাৰিত নকৰে। এইবাৰো আমি দেখা পালোঁ যোৱা 22 তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে এক নিউজৰ জৰিয়তে তেওঁলোকে এইখিনি কৈছে যে আমাৰ চাহ শ্ৰমিকসকলক তেওঁলোকে 18 টকা দৰমহা, এইবাৰ 18 টকা তেওঁলোকে বঢ়াই দিছে। যিহেতু 232 টকা আছিলে, এই 232ৰ পৰা 18 টকা বঢ়াই দিয়া মানে 250 টকা তেওঁলোকে কৰিছে। আৰু যেতিয়া আমি ইয়াক দেখিব পালোঁ যে এই 18 টকা তেওঁলোকে যি বঢ়াইছে, এই 18 টকা একচুৱেলি ৱেষ্ট বেংগলত মমতা বেনাৰ্জী চৰকাৰে যিখিনি কৰিলে তাৰে নকলখিনি তেওঁলোকে ইয়াত কৰিছে। 18 টকা তাতো বঢ়াইছে আৰু সেই 18 টকা তেওঁলোকে অসমতো তেওঁলোকে কৰিছে। তো ইতিমধ্যে বিজেপি চৰকাৰে মমতা বেনাৰ্জীৰ যি তৃণমূল কংগ্ৰেছ চৰকাৰ আছে তেওঁলোকক নকল কৰিছে আৰু তেওঁলোকৰ নতুনত্ব একো নাই। মানে ক'বলৈ হ'ল যে আমাৰ যি চাহ শ্ৰমিকসকল আছে, আদিবাসী যি বাগানৰ যি চাহ শ্ৰমিক আছে, তেওঁলোকে ভাবিছে তেওঁলোকে এই গৰমৰ সময়ত এটা উপহাৰ দিছোঁ বুলি, কিন্তু এইটো উপহাৰ নহয়, এইটো এটা প্ৰবঞ্চনাহে হয়। তেওঁলোকৰ তেওঁলোকৰ আইন আছে, তেওঁলোকে ৰাইট আছে, তেওঁলোকে যি মজুৰি পাব লাগে ইয়াৰ পৰা তেওঁলোকক দূৰত ৰাখি পেলাই মাত্ৰ 18 টকা বঢ়াই পেলাই তেওঁলোকক আমাৰ গোটেই শ্ৰমিকসকলক প্ৰবঞ্চনা কৰিছে। আৰু সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি ধিক্কাৰ দিছোঁ চৰকাৰক যে আপোনালোকে যি মজুৰি দিছে ইয়াত আমি সন্তুষ্ট নহয়, গোটেই অসমৰ আদিবাসী জনগোষ্ঠীয়ে সন্তুষ্ট নহয়, চাহ শ্ৰমিকে সন্তুষ্ট নহয়। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইতিমধ্যে গৰমৰ এই তিহাৰৰ এই উৎসৱৰ পাছতেই আমি জিলাই বা আমাৰ বাগান পৰ্যায়ত আমি গোটেই অসম ভিত্তিত আমি আন্দোলন গঢ়ি যাম। তাৰ কাৰণে আমি কিন্তু চৰকাৰক আমি এইটো সকীয়াই দিব বিচাৰিছোঁ। হয়, আগন্তুক লোকসভা নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো নিৰ্বাচনত আদিবাসীসকলক আৰু আদিবাসী চাহ শ্ৰমিকসকলক আমি যিসকল গোটেই আদিবাসী জনগণক তেওঁলোকে বিভিন্ন টোপ দি পেলাই এটা ভোট বেংক হিচাপে তেওঁলোকে আমাক গণ্য কৰি আছে। কিন্তু এইবাৰ এনেকুৱা আমি হ'বলৈ নিদিওঁ। আমাৰ যি অধিকাৰ আছে, চাহ শ্ৰমিকৰে অধিকাৰ হওক, জনজাতিকৰণৰে যি অধিকাৰ হওক আৰু অন্য যিখিনি মাটিৰ পট্টাৰ যি অধিকাৰ আছে, এনেধৰণৰ ইছ্যুবিলাক যিবিলাক আছে, যেতিয়ালৈকে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে আমাৰ লগত এই অধিকাৰবিলাকৰ ওপৰত আমি যি আন্দোলন কৰি আছোঁ, আমাৰ যি ৰাইটছ আছে, এই ৰাইটছবিলাকৰ লগত যদি আমাৰ লগত আলোচনা নকৰে আৰু পজিটিভলি আমাৰ লগত যদি একো আলোচনা নকৰে, আমাক যিখিনি লাগে আমাক সেইটো যদি এই ইলেকশ্যনৰ আগে আমাৰ যদি একো তেওঁলোকে আমাৰ যিখিনি সিদ্ধান্ত আছে, আদিবাসী ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে সেইখিনি যদি তেওঁলোকে পূৰণ নকৰে, ইয়াৰ কিন্তু প্ৰত্যুত্তৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আৰু অসমৰ আদিবাসী ৰাইজে কিন্তু এইবাৰ নিশ্চয় দিব। আৰু তাৰ কাৰণে বিজেপি চৰকাৰে হওক, বিশেষকৈ বিজেপি চৰকাৰ তেওঁলোকে কিন্তু সাজু হ'ব লাগিব। তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু আমি এইখিনি সকীয়াই দিব বিচাৰিছোঁ যে আমি প্ৰত্যেক ইলেকশ্যনৰ আগত আমাক তেওঁলোকে কিন্তু বিভিন্ন টোপ দি পেলাই আমাৰ যিখিনি ভোট আছে এই ভোটখিনি তেওঁলোকে সলকাই লৈ যায়। কিন্তু এইবাৰ আমি সেইখিনি সকীয়াই দিব বিচাৰিছোঁ যে এইবাৰ আমাৰ যিখিনি অধিকাৰ আছে এই অধিকাৰ যদি আমি নাপাওঁ তেতিয়াহ'লে আমি চৰকাৰক আমি বৰ্জন কৰিম আৰু আমাৰ যিখিনি কাম আমি কৰিব আছে সেইখিনিকে আমি নিশ্চয় কৰিম।